নমস্কাৰ। গাঁৱৰ পৰিৱেশত জীৱন যাপন কৰা মানুহেহে আচলতে এই সুখটো অনুভৱ কৰিব পাৰে। খাবলৈ মন গ'লে ঘৰৰে হাঁহ, মুৰ্গী, পাৰ আদিৰ পৰা, শাক-পাচলিৰ পৰা, হাঁহ, মুৰ্গী, কণীৰ পৰা। ভিডিঅ' কৰি কুকটোৰ পৰা কণী নিবলৈ আহিছিলোঁ ঠিকেই, কিন্তু 3টাকে কণী উঠালোঁ। পিছতহে মনত পৰিল যে কাইলৈ নহ'লে মুৰ্গীয়ে কণী নাপাৰে যদি কণী এটা মই থৈ নাযাওঁ। পুখুৰীৰ মাছৰ পৰা সকলোবিলাক ফ্ৰেছ পোৱা যায়। জনপ্ৰিয় ইউটিউবাৰ দেৱলতা বা তেওঁৱে অকল বইল খায় নেকি? মাজে সময়ে কিন্তু আমিও বইল খাওঁ। সেইবুলি আকৌ তেওঁক ট্ৰল কৰাৰ দৰে আমাকো ট্ৰল নকৰিব। আমি হ'লো সৰু ইউজাৰ। সকলোৰে মুখৰ জুতি বেলেগ বেলেগ। আচলতে মোৰ এয়া ছোৱালীৰ মুখৰ জুতি, তাই খুব পচন্দ। আৰু ভাবিছোঁ ঘৰত শুকোৱা শুকান মাছৰ সৈতে এয়া কচুৰ ঠাৰি বৰ জুতিকে বনাম। যিহেতু বহুত আগৰ হয়, পুৰণা ফ্ৰিজ হয়, ফ্ৰিজটো ইগনৰ কৰক, কিন্তু বস্তুকেইটা চাওক। এয়া চাওকচোন, আপোনালোকে চালে আপোনালোকৰ মুখত নিশ্চয় পানী আহিব। এয়া হ'ল শুকান বগৰী আৰু এনেকৈ গুড়া কৰি থৈ দিছে। তাৰপিছত এয়া দেখাই আছোঁ মই আপোনালোকক তেতেলী টেঙা। চাওকচোন এবাৰ, আপোনালোকক চাই কেনে মুখত পানী আহিছেনে? এতিয়া আপোনালোকক আৰু কেইটামান বস্তু দেখাম। এয়া হ'ল আমৰ আচাৰ, তাৰপিছত এয়া জলফাই আচাৰ, আৰু এয়া দেখাই আছোঁ বগা সৰিয়হৰ লগত জলকীয়াৰ আচাৰ, আৰু এয়া মাংসৰ আচাৰ। এতিয়া হ'ল মেইন বস্তুটো, চাওকচোন, এয়া হ'ল ভোট জলকীয়া। এইকেইটা নহ'লে কিন্তু মোৰ ভাত পেটলৈ গিলাই নাযায়। তাৰপিছত এয়া ঘৰৰে আনাৰস আৰু এয়া আম আছিলে, ছোৱালীৰ বাবে কাটি কুটি লৈ আহিছোঁ।